প্ৰিয় বন্ধু বান্ধৱীসকল নমস্কাৰ গ্ৰহণ কৰিব। মই পালেং শাক চিকেন লৈছোঁ, আলু বাকলি চাকলি গুচাই লৈছোঁ, পালেং শাক কাটি পেলাই তিয়াই থৈছোঁ, বিলাহী কাটি লৈছোঁ আৰু এয়া আপোনাৰ আদা নহৰু গুচাই লৈছোঁ। এনেকৈ পেলাই বনাই দিম, আহকচোন বনাওঁ। এয়া আদা নহৰু দিলোঁ, এয়া পিঁয়াজ দিলোঁ, পিচি দিম মই মিক্সিতে। জিৰা দিলোঁ, জালুক দিলোঁ, বিলাহীখিনিও দি দিলোঁ। মিক্সিত পিহি দিম, কেঁচা জলকীয়া এটাও দি দিম। কেৰাহী বহাই দিছোঁ, কেৰাহীত তেল দিম। অকণমান পানী দিম। এতিয়া পিচি দিম, পিচা হৈ গ'ল। এতিয়া আমাৰ আলুখিনি ফাৰ্ষ্টতে ভাজি ল'ম। আলুখিনি এনেকৈ ভাজি লৈছোঁ। আলু ভাজি হৈ গ'ল। সেইখিনি তেলতে মই পিঁয়াজখিনি ঢালি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হ'লে চিকেনখিনি ঢালি দিম। জোখমতে ৰং গুড়া দিম, নিমখ দিম। এয়া নিমখ দিলোঁ। ৰং গুড়া দিলোঁ। চিকেনখিনি ভাজি আছোঁ, ভজা প্ৰায় হ'লেই। এতিয়া বটি থোৱা এইখিনি ঢালি দিম। আলুখিনিও দি দিম। মছলা বটি থোৱা সেইটো ধুই অকণমান, মছলা বটা সেইটো ধুই পেলাই অকণমান পানী দি দিলোঁ। এতিয়া সিজিব দিম, গেছটো অলপ কমাই দিম। শাকখিনি এনেকৈ কাটি লৈছোঁ ধুনীয়াকৈ। পালেং শাকখিনি এনেকৈ কাটি ল'লোঁ। এইখিনি অকণমান লৰাই দিছোঁ এতিয়া। অকণমান পানী দিছোঁ। পালেং শাকখিনি কাটি কুটি ল'লোঁ, ইয়াত ঢালি দিলোঁ। পালেং শাকটো অকণমান পানী উঠিবই শাকত। অলপমান পানী দিলোঁ। গেছটো অলপ বেছিকৈ দিলোঁ। গেছটো এইখিনি সময় অলপ বেছিকৈ দিছিলোঁ, এতিয়া আকৌ কমাই দিম, তেতিয়া সোনকালে সিজি যাব।
বস্তুখিনি। ঢাকনিখন মাৰি অলপ দেৰি ৰাখিম, তাৰপিছত গুচাই চাম। প্ৰিয় বন্ধু বান্ধৱীসকল, মই পাতকেইটাহে দিছোঁ, পালেঙৰ পাতকেইটা কাটি কুটি ধুনীয়াকৈ পানীত তিয়াই থৈছিলোঁ অলপ সময়। গেছ কিবা আছে যদি এইবিলাক গুচি যাব। ঠিক তেনেকৈ ধনিয়াখিনিও মই কাটি কুটি পাতকেইটাহে দিওঁ, ঠাৰিবিলাক নিদিওঁ। পানীত তিয়াই থৈ দিওঁ বাচি মেলি। তাৰপিছত পানীৰ পৰা উঠাই পেলাই কাটি দিওঁ। আপোনালোকেও তেনেকৈ কৰিব, তেতিয়াহ'লে গেছটো গুচি যায় পানীৰ লগতে। মই কাটি থোৱা ধনিয়াখিনিও দি দিলোঁ। বন্ধু বান্ধৱীসকল, কেনেকুৱা হৈছে জনাবচোন কমেণ্ট কৰি। ভাল হ'লেও জনাব, বেয়া হ'লেও জনাব দেই। লগতে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব হা। এয়া ৰেডি কৰি দিলোঁ।